এই মূৰৰ ফালে অকণমান ঘাঁ লাগি আছে নেকি, সেইডোখৰত লগাই দিবি। মূৰৰ ফালে লাগি আছে হ'বলে। হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ভাগৰ এটা নতুন ভিডিঅ'লৈ। এয়া দেখিছে পোৱালীয়ে হাতীটোত কাপোৰ মাৰি আছে। এইটো হাতী হয়, চিনি পাইছে চাগে সকলোৱে। এইবোৰ ভাগৱত আমি ডেক'ৰেশ্যনত দিওঁ। আজি যাব মানে আমি অক্ষয়বাৰী যাম আজি। গতিকে হাতীটো অকণমান ঘাঁ লাগি আছিলে, এইবোৰ ভাগৱতত দি থকা হয়তো, গতিকে সেইটো কাৰণে ঠিক ঠাক কৰি লোৱা হৈছে। আৰু এইটো ঘঁৰিয়ালটো প্ৰায়খিনি ঠিকেই হৈ আছে। এতিয়া অকণমান ৰং কৰিব লাগিব আৰু এইবোৰ বস্তুবোৰ আমাৰ এয়া ঘঁৰিয়ালটোও নিম, গ্ৰাহক এজেণ্টৰ চিনটো দেখুওৱা হ'ব। চাই থাকিব ভিডিঅ' লাষ্টলৈকে। এখন গাড়ী টিৰপাল লাগি ৰেডি হৈ আছে। আজি অলপ বতৰটো বেয়া, গতিকে টিৰপাল লগাই থোৱাই আছে গাড়ীত। ভাগৱতৰ পৰা অনা বস্তু এইবোৰ বাহিৰত আছে। এয়া আমাৰ পোৱালীয়ে বস্তু তুলি আছে, বান্ধি আছে। প্ৰায়খিনি বস্তু তুলি হ'লগৈ আৰু বান্ধি আছে। আমি যাম আজি অক্ষয়বাৰীত দিমগৈ। এই আমাৰ তীখৰ আহি গ'ল, আমাৰ ড্ৰাইভাৰ তীখৰ। তাৰ ভাগৰ ভাল নামটো হৈছে এই দীপাংকৰ নে কি আছে যে, দীপাংকৰ হ'বলৈ। এই আমাৰ চুৰিদা, এইবোৰ ভাগৱতৰ বস্তু লৈ লৈছোঁ অন্যান্য। এয়া আমি বৰ্তমান ওলাই আহিলোঁ, গাড়ী ষ্টাৰ্ট হৈ গ'ল, আমি ওলাই আহি আছোঁ এতিয়া। আৰু এইখিনিতে কথা এটা কওঁ, চেনেলটোত এইটো 2 নম্বৰটো ভিডিঅ' মোৰ ভাগৰ। গতিকে চেনেলটোত কি ধৰণৰ ভিডিঅ' দিয়া হ'ব মই আগৰ প্ৰথমটো ভিডিঅ'ত কৈছোঁৱেই। আমাৰ কাম কাজ কিছুমান দেখুৱাই থাকিম, অন্যান্য বস্তু কিছুমান দেখুৱাম। ভ্লগ ভিডিঅ' নহয় আৰু এইবোৰ আমাৰ কাম কাজবোৰ আচলতে দেখুৱাই থাকিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইবোৰ কাম যদি আপোনালোকে ভাল দেখে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই থৈ দিব, যাতে ভিডিঅ'বোৰ পাই থাকে। আৰু ভাল লাগিলে লাইক মাৰি দিব, কমেণ্টো কৰিব। এয়া আমি অক্ষয়বাৰী গেট পাই গ'লোহি। গেটেদি আমি সোমাইছোঁ আৰু এতিয়া গৈ আছোঁ। তো ব'লক ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। তো আমি এতিয়া প্ৰায়খিনি পাইছোঁহি। এইডোখৰতে অকণমান ৰাস্তাটো খেলি মেলি লাগিলে, গতিকে সেইজন স্কুটি চলাই গৈ আছে দাদাজন আগে। সেইজনে আমাক ৰাস্তাটো দেখুৱাই গৈ আছে। সেইজনৰ পিছে আমি গৈ থাকিম এতিয়া। আৰু পালোহি আৰু আমি য'লৈ গৈ আছোঁ আমি পালোহিয়ে। সেইজন দাদাজন স্কুটি চলাই আগে গৈ আছে। সেয়া আমি পালোহিয়ে। এয়া গেট সজাই আছে হ'বলা। এইবোৰ গেটৰ কাম আমি নাই কৰা, পেণ্ডেলৰ মানুহে কৰিছে নেকি। আমি নামঘৰৰ ভিতৰতহে কৰিমগৈ চাগে, এই ভাগৱতৰ য'ত জেগা দিয়া আৰু তাতে আমি ডেক'ৰেশ্যনৰ কাম কৰিমগৈ। এয়া আমি সোমাইছোঁ গেটত। তো সেয়া আমি পাই গ'লোহি আমাৰ স্থান, মানে নামঘৰ। যিটো নামঘৰলৈ আমি সজাবলৈ আহিছোঁ, সেইটো নামঘৰ আমি পাই গ'লোহি। এয়া বস্তু এতিয়া লাহেকৈ নমাম। এইটো বস্তুখিনি এতিয়া লাহেকৈ তো এয়া আমাৰ কাম ষ্টাৰ্ট হৈ গৈছে। এইবোৰ গাঁত চাত খান্দি থকা টাইমত এইবোৰ আমি দেখুৱাবলৈ নহ'ল, গতিকে অকণমান সেইটো টাইমত ব্যস্ত হৈ যাওঁ যে। বস্তু চস্তু নমোৱা টাইমত সেইবোৰ আমি ভিডিঅ'টো কৰিবলৈ নহ'ল। অকণমান সজাই মেলি ভিডিঅ'টো কৰিছোঁ আৰু। এতিয়া ইয়াত আমি পানী দি দিম, এইটো পুখুৰী হ'ব। ইয়াতে গ্ৰাহক এজেণ্টৰ চিন হ'ব। আমাৰ লবদাহঁত লাগি আছে, আমাৰ পল্লৱ পোৱালি লাগি আছে, তাৰপিছতে চুলিদাহঁতে লাগি আছে আৰু তেওঁলোকে। এয়া কাম চলি আছে, যে পুখুৰী হ'ব। আৰু বহুতখিনি কাম আছেগৈ, আধা কাম হৈছেগৈ বুলি ক'ব পাৰি আৰু। ইয়াত আমি হৰিণা দিলোঁ, এতিয়া লতা গছ এইবোৰ যিমান পাৰোঁ সিমান ধুনীয়াকৈ আৰু এটা ধুনীয়া পৰিৱেশ সজাবলৈ আমি যত্ন কৰিছোঁ আৰু। ইয়াত পানী দিয়া হৈ গ'ল। ইয়াত ধুনীয়াকৈ এতিয়া গ্ৰাহক এজেণ্ট ইয়াত দিয়া হ'ব। হৰিণা এইডোখৰত মুনিকেইজন বহোৱা হ'ব তলত, সেইটো চাইডে। এনেকৈ শিলৰ এটা ড্ৰয়িং আছিলে, সেইটো আমি দি দিছোঁ পিছফালে। কাম চলি আছে, প্ৰায়খিনি হ'বগৈ আৰু এতিয়া আমাৰ কাম। এয়া ফুল
আৰু অন্যান্য কিছুমান বহু লগাই থকা হৈছে। আমাৰ এইফালে মুনি বহোৱা হৈ গ'ল আৰু এয়া গণেশো আছে, এইফালে আসন আছে, কাছ, অন্যান্য এইবোৰ আৰু আমি যিমানবোৰ আনিছোঁ যিমান পাৰোঁ এইবোৰ পাথৰ, এইবোৰ সঁচা পাথৰ নহয় আকৌ দেই, এইবোৰ বনোৱা পাথৰ। দেখাততো এতিয়া সঁচা পাথৰৰ দৰেই লাগিছে। এইটো এইভাগ মূৰ্তি ইয়াত বহুৱাই দিয়া হৈ গ'ল ধুনীয়াকৈ, আৰু অলপমান কাম আছে আৰু আমাৰ কাম শেষ হৈ যাব। ইয়াতে এওঁলোক থাকিব এসপ্তাহৰ কাৰণে। এয়া ৰাইজে লাইটৰ ব্যৱস্থাও কৰিছে, খুব ধুনীয়া এটা পৰিৱেশ বনাইছে ৰাইজে। এয়া চাওক কি ধুনীয়াকৈ সজাইছে ৰাইজে। কিছু উৎসাহেৰে পাতিবলৈ লৈছে। আচলতে প্ৰতিখন সমাজতে এনেকৈ এটা উৎসাহ থাকিব লাগে। বহুত কমেই এনেকৈ পতা হয়। ইয়াত ধুনীয়াকৈ সজাইছে লাইটৰ, এইটো ভাল লাগে এনেকৈ দিলে। তো এয়া গ্ৰাহক এজেণ্ট দিয়া মানে লগোৱা টাইমত ভিডিঅ'টো কৰিবলৈ নহ'ল, কিন্তু এয়া প্ৰায় কমপ্লিট হৈ গ'ল। আমাৰ প্ৰায় নহয় আৰু আমাৰ কমপ্লিট হৈ গ'ল। এয়া ঘৰিয়াল মানে এয়া গ্ৰাহক, আৰু এয়া গজেন্দ্ৰক কামুৰি ধৰি আছে। সেইটো কথাটো আপোনালোকে গম পায় আৰু ফুল লগালোঁ ধুনীয়াকৈ। এতিয়া আমাৰ প্ৰায়খিনি কাম শেষ হ'ল। কমেণ্টত জনাব কেনেকুৱা লাগিছে আমাৰ কামবোৰ, আৰু উৎসাহ দিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ইয়াৰ গ্ৰাহক এজেণ্ট ধুনীয়াকৈ ইয়াত লগুৱাই দিয়া হৈ গ'ল। কেনেকুৱা লাগিছে ক'ব ভিডিঅ'টো। তো বন্ধুসকল, আজিলৈ ইমানেই আছিল ভিডিঅ'টো। আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক দেখুৱাই থাকিম আমাৰ কাম কাজৰ বিষয়ে। গতিকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদিহে ভাল পালে চাই, আৰু উৎসাহ জনাব আমাৰ এনেকুৱা ধৰণৰ কামত যাতে আমি আগবাঢ়ি যাম। ধন্যবাদ থাকিল সকলোলৈকে। আজিলৈ ইমানে, ধন্যবাদ।